বাইকখন উলিয়াই লৈছে হয় আমি ক'লৈ যাবলৈ লৈছোঁ গম পাইছেনে ভিডিঅ'টো শেষলৈকে চব গম পাব আমি ক'লৈ যাবলৈ লৈছোঁ আজি এখন আমগুৰি টাউন আজি মঙ্গলবাৰ যিহেতু সাপ্তাহিক বন্ধ থাকে মঙ্গলবাৰে কেই কিলোমিটাৰ হ'ব বাৰু আঁতৰ হা 18 আমগুৰিৰ পৰা 18 কিলোমিটাৰমান আঁতৰ হ'ব ইমান ওচৰতে বোলো পাহাৰখন আছে যেতিয়া আমিও চাওঁ আপোনালোককো দেখাওঁ ইমান ধুনীয়া প্লেচ Welcome to Nagaland. মোবাইল বন্ধ কৰ এইটো গীৰ্জাঘৰ নাগালেণ্ডৰ
কয়লা ষ্টক কৰে ট্ৰেইনত বাহিৰলৈ যায় ন সেইখন মেইন পাহাৰখন ওপৰত তাতকৈ ওপৰত আছে এইডোখৰ কি কয় 10 মাইল 10 মাইল কিমান ধুনীয়া লাগিছে মানে মোবাইলত ইমান ধুনীয়া লাগিবও পাৰে মোৰ বিশেষকৈ ভিডিঅ' কোৱালিটি ইমান ভাল নহয় কাৰণে মানে ৰিয়েলত বেলেগেই ধুনীয়া লাগিছে আৰু সঁচাকৈ ভাল লাগিছে বহুত মানে কি ক'ম আৰু এই বহুত টাউন বা হেৰি বিল্ডিং সেইবোৰতো দেখিয়ে থাকে ধৰি লওক এতিয়া এইবোৰে নেচাৰেল পৰিৱেশ এইবিলাকে মানে চোৱাতকৈও আহিলে বেছি ভাল লাগে আৰু এডোখৰ ইমান ধুনীয়া প্লেচ দেখিলোঁ মানে এইপিনে চব ওপৰলৈ আৰু মই এইপিনে তললৈ দেখাব বেক কেমেৰা কৰি দেখাম ৰ'ব দেই ইমান ধুনীয়া মানে তলত কিবা আছে নে কিনো তললৈকে আছে ন একেবাৰে ৰ'বা আজি আপোনালোকৰ চব পাহাৰকে দেখা দেখিম আৰু চব পাহাৰ নাগালেণ্ড পাহাৰ চবফালে অকল পাহাৰে আৰু চব হাবি পাহাৰ আৰু মানুহৰ ঘৰবোৰ ইমান ওপৰত আছে মই আপোনালোকক দেখাম বাৰু দেই এটা ঘৰ বাইক উঠিছে নি ইমান ওপৰলৈ গৈ আছোঁ আমি বাইকে তাৰমানে নাযাওঁ কৰিছে আপোনালোকে দেখিছে এনেকৈ ৰাস্তাত আহি থকা কিন্তু আমি বহুত ওপৰলৈ উঠি আহি আছোঁ নাম দেখিলে
কিবা চাবলৈ হ'লেতো সুৰংগৰ নিচিনাহে লাগিছে ন একদম ইমান ওখ পাহাৰ এইপিনে কি আছে আমি বাইক লৈ ইমান দূৰ পালোহি আপোনালোকক বস্তু এটা দেখাম দেই এইটো পাহাৰ দেখিছে ন ইমান ওখ টিকনিত সেইকেইটা ঘৰ দেখিছে নাই মানে ভাবিবলৈ মানে বৰ আচৰিত বহুত মানে ৰিক্সত আছে কেনেকৈ খহি পৰিলে মানে মানুহৰ জীৱন মৃত্যুৰ লগত ৰিক্স লৈ আছে বুলি ক'ব পাৰি ন মানুহ আছে তাৰমানে মানে ওপৰৰ পৰা খহি পৰিলেও তলত ৰিক্স তলৰ পৰা খহি পৰিলেও ওপৰত ৰিক্স এনেকুৱা জেগাত মানুহ আছে আমি বহুতো বাইক জাৰ্ণি কৰি আহিলোঁ আৰু অকণমান যাম আপোনালোকক দেখাম সৰুকৈ পানী ঝৰ্ণা এটা আছে এইটো ইয়াত আমি চবফালে পাহাৰৰ মাজত সোমাই পৰিলোঁ এইপিনে পাহাৰ এখন জাজি নৈখন পাহাৰৰ পৰা বৈ গৈছে এইপিনে ঝৰ্ণাৰ পৰা পানী লৈছে নি বাৰু হা ঝৰ্ণাৰ পৰা লৈছে ইয়াত চিম নাপায় তলত যাব লাগিব ক'ত অসমত যাব লাগিব এইডোখৰ কি কয় বুলি কৈছিলা কি কয় এইডোখৰ পেপাৰ মিল এইটো চাইডে পেপাৰ মিল আছে নাগা ভাষাত লিখা আছে ধৰিব নোৱাৰি সেইটো তো ফ্ৰেণ্ড ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা হৈছে আপোনালোকৰ কাৰণে ইমান মানে কষ্ট কৰি পাহাৰৰ মাজত ভিডিঅ' বনাইছোঁহি আৰু বাগানৰ মানে ৰাস্তাৰ পৰা আজি ভিডিঅ'টো সামৰণি কৰিলোঁ বেটা শুলে এইপিনে দেউতাকে লৈ আছে প্লিজ ভিডিঅ'টো যদি চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই বাই